সাবস্ক্ৰাইব কৰক ইউটিউব চেনেল ইনফো এণ্ড সলিউশন সিস্টেম লগতে বেল আইকনটো প্ৰেছ কৰক নতুন ভিডিঅ'ৰ আপডেট পাবলৈ গুড ইভিনিং বন্ধুসকল মই ইফতিকাৰ আৰু আপোনালোকে চাই আছে আপোনাৰ ইউটিউব চেনেল ইনফো এণ্ড সলিউশন সিস্টেম বন্ধুসকল আজি মই আপোনালোকৰ সন্মুখত আলোচনা কৰিবলৈ ওলাইছো যে NIOS এ প্ৰভাইড কৰা যেটো কনফাৰ্মেশন লিষ্ট হেতু এতিয়া আপোনালোকৰ সন্মুখত NIOS এ দি আছে তো হেই বিষয়ে মই আজি আপোনালোকৰ সন্মুখত আলোচনা কৰিবলৈ ওলাইছো তো হেইটো কেনেকৈ পাব কোৰ পৰা পাব আৰু কেনেকৈ আপোনালোকৰ নামবোৰ তাতে বিচিৰি চাব তো হেইভাবে মই এই ভিডিওটো আপোনালোকৰ সন্মুখত লৈ আহিছো আহক আগবাঢ়ি যাও আমাৰ মেইন টপিকলৈ তাৰে আগতে মই এটা কথা ক'ব বিচাৰো যে যি সকল নতুন বন্ধু মোৰ চেনেললৈ আহিছে সেই সকলক লৈ অনুৰোধ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে মই কোনো নতুন ভিডিও দিয়াৰ লগে লগে আপোনালোকে নোটিফিকেশনটো পাই যায় তো মোৰ চেনেলত অহাৰ পিছত আপোনালোকে স্ক্ৰল কৰি চাব তলফালে আৰু মই এই ধৰণৰ বহুত ভিডিও আপোনালোকৰ সন্মুখত অলৰেডি আগবঢ়াইছিলো তো হেইবোৰৰ লিষ্ট এতিয়া আপোনালোকে মোৰ চেনেলত চাব পাৰিব তো আহক এতিয়া আমি আগবাঢ়ি যাও তো আমি প্ৰথমতে যাব লাগিব আমাৰ NIOS ৰ ওয়েবসাইটত যেটো হল www.nios.ac.in যেটো NIOS ৰ অফিশিয়াল ওয়েবসাইট তো ইয়াতে অহাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল কৰিব অহাৰ পিছত ইয়াতে জোৰ পৰা আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিছিল তাতে আপোনালোকে ক্লিক কৰিব NIOS Untrained Teacher তাৰে পিছত আকৌ স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত ইয়াতে চাও পাৰিছে জোৰ পৰা এতিয়া ৰেজিষ্ট্ৰেচন বা লগইন কৰিব পাৰে তো হেই ইয়াতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা পেজটো আহি যাব লগইন পেজ ইয়াতে চাও পাৰিছে আপোনালোকৰ ইমেইল আইডি আৰু পাসওয়াৰ্ড ইমেইল আইডি অৰ মোবাইল নম্বৰ দি আৰু পাসওয়াৰ্ড দি আপোনালোকে লগইন কৰিব পাৰিব তাৰ পিছত ইয়াতে আপোনালোকে গোটেইখিনি বস্তু চাও পাৰিছে যে লগইন দা সিস্টেম এন্ড ডাউনলোড your ID card available only if principal has verified তো আপোনালোকে ইয়াৰে পৰা লগইন কৰি আপোনালোকৰ ID কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰিব এতিয়া হয়তো সাৰ্ভিসটো अवेलेबल আছে নে নাই মই হেতু লগইন কৰি সোৱা নাই তো আপোনালোকে চাব আৰু যদি ডাউনলোড কৰা নাই ID কাৰ্ড আপোনালোকে ডাউনলোড কৰি ল'ব ইয়াতে চাব পাৰিছে লিষ্ট অফ অফলাইন ডাটা ৰিসিভ ফ্ৰম ষ্টেট অন্ধ্ৰ প্ৰদেশ মিজোৰাম এণ্ড মণিপুৰ এই তিনিটা ষ্টেটৰ হে মাত্ৰ ইয়াতে লিষ্টটো দিয়া আছে তো অসমৰ বাবে এতিয়ালৈকে লিষ্টটো আহি পোৱা নাই তো যেতিয়া আপডেট ইয়াতে দিব মই আপোনালোকৰ সন্মুখত হেতুৰ আপডেট লৈ আহিম তো হেইভাবে মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰা পাহৰি নাযাব লেটেষ্ট আপডেট বিলাকৰ বাবে তো আহক এতিয়া আমি ইয়াতে চাই লও এটো কেনেকৈ ডাউনলোড হয় ইয়াতে ক্লিক ফৰ দা লিষ্ট ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত ডাউনলোড হৈ যাব ডাউনলোড এতিয়া মোৰ ইয়াতে হৈ গল আমি ওপেন কৰি চাও ওপেন কৰি চোৱাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা লিষ্ট পাব যত গোটেইখিনি তথ্য দিয়া আছে ৰেফাৰেন্স নম্বৰ ষ্টেট কোড ডিস্ট্ৰিক্ট কোড এনৰোলমেন্ট নম্বৰ নেম ফাদাৰ নেম এণ্ড মাদাৰ নেম তো ইয়াতে আপোনালোকে সাৰ্চ কৰি আপোনালোকৰ নামটো বিচিৰি উলাব পাৰিব বা ৰেফাৰেন্স নম্বৰ বা এনৰোলমেন্ট নম্বৰ সহায়ত গোটেইখিনি আপোনালোকে ইয়াতে বিচিৰি চাব পাৰিব কিন্তু এতিয়ালৈকে অসমৰ বাবে কোনো লিষ্ট আহি পোৱা নাই তো অতি সোনকালে আশা কৰো অতি সোনকালে অসমৰ বাবে লিষ্টটো আহি যাব তো আজিৰ ভিডিও আৰু বেছি দীঘল নকৰো তো এখিনিয়ে আজিৰ ভিডিওৰ বাবে ভিডিওটো ভাল লাগিলে লাইক এটা নিশ্চয় কৰিব আৰু শেয়াৰ কৰিব যাতে বেলেগ বন্ধুসকলৰ সহায় হয় আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা পাহৰি নাযাব কাৰণ এই ধৰণৰ আৰু বহুত ভিডিও মই আপোনালোকৰ সন্মুখত লৈ আহিম তো ভিডিও দেখাৰ বাবে ধন্যবাদ